কাৰ্বি আংলঙত দ্বিতীয়জন কৰোনা ৰোগীৰ মৃত্যু নিজ গাঁৱৰ শ্মশানত সম্পন্ন শেষকৃত অসমলৈ আহি মাত্ৰ 2টা দিনৰ ভিতৰতে মৃত্যু আকোৱালি লোৱা গুৰুতৰ অসুস্থ সঞ্জয় খাকলাৰীয়ে কেনেকৈ কৰিলে বিমান যাত্ৰা ধুৱাচাঙত উঠিল দুৱাৰ আমলা পৰিষদ সমষ্টিৰ উলুকঞ্জিৰ বগাজামনি পানী যোগান আঁচনি অকামিলা পানী যোগান আঁচনিটোৰ পৰা নোলাই এটুপিও পানী খুদ উলুকঞ্জি জনস্বাস্থ্য সংমণ্ডলৰ কাৰ্যালয় স্থিত বৃহৎ টেংকতো নাই পানী পশ্চিম কাৰ্বি আংলঙৰ নকটেৰাং ৰাইজৰ নাই এখনো সুচল পথ নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া গৈছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ কৰোনাত আক্ৰান্ত হৈ কাৰ্বি আংলঙত মৃত্যু হ'ল আৰু এজনৰ যুৱকৰ কাৰ্বি আংলঙত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা দ্বিতীয়জন ৰোগীৰ নাম সঞ্জয় খাকলাৰী ডিফু মেডিকেল কলেজ হস্পিটেলৰ পুৰণি ব্লকৰ কোভিড আইচোলেশ্যন ৱাৰ্ডত চিকিৎসাধীন হৈ থকা অৱস্থাত কপি কপি উঠা জ্বৰত বুধবাৰে নিশা প্ৰায় 9 বজাত মৃত্যু হয় সঞ্জয় খাকলাৰীৰ লাংহিনৰ বেলতলা গাঁৱৰ 21 বছৰীয়া যুৱকজন 16 জুন অৰ্থাৎ মঙলবাৰে চেন্নাই উৰাজাহাজেৰে আহি গুৱাহাটীত নামিছিল গুৱাহাটীৰ পৰা 16 জুনৰ নিশা প্ৰায় 8:30 বজাত কাৰ্বি আংলং জিলাৰ পাৰখোৱা চাৰ্টি বকলীয়া ঘাট সোণপুৰা হাইস্কুলৰ ফেচিলিটি কোৱাৰেণ্টাইন চেণ্টাৰ সেই নিশাই কোৱাৰেণ্টাইন হৈছিল যুৱকজন সাৰ্ভ দিয়াৰ সময়তে স্বাস্থ্য বিভাগৰ লোকক নিজৰ অসুস্থতাৰ কথা জনাইছিল যুৱকজনে সোণপুৰা কোৱাৰেণ্টাইন চেণ্টাৰত নিশাটো কোনোমতে কটোৱা যুৱকজনে বুধবাৰে পুৱা উশাহ নিশাহ লোৱাত কষ্ট পোৱাৰ লগতে স্বাস্থ্যৰ অৱনতি ঘটাত কৰ্তৃপক্ষই তিলমানো বিলম্ব নকৰি তেওঁ ডিফু মেডিকেল কলেজলৈ প্ৰেৰণ কৰে কিন্তু সন্ধিয়ালৈ যুৱকজনৰ মৃত্যু হয় মৃত্যুৰ পিছত অহা সাৰ্ভ পৰীক্ষাৰ ফলাফলত কৰোনা পজিটিভ ধৰা পৰে পিছত যুৱকজনক নিজ গাঁও লাংহিনৰ বেলতলাত কাৰ্বি আংলং স্বাস্থ্য পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপি আৰু প্ৰশাসনৰ বিষয়ববীয়াসকলৰ উপস্থিতিত বৃহস্পতিবাৰে দুপৰীয়া সৎকাৰ কৰা হয় ইয়াৰ পূৰ্বে অৰুণ কাকতি নামৰ এগৰাকী বকলীয়া ঘাটৰ লোকৰ 8 জুনত কৰোনা আক্ৰান্ত হৈ মৃত্যু হৈছিল পিছে উৰাজাহাজেৰে কৰোনা আক্ৰান্ত যুৱকজন কেনেকৈ আহিল তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে সকলোৰে মনত অসুস্থ সঞ্জয় খাকলাৰী কেনেকৈ কৰিলে বিমান যাত্ৰা কাৰণ বিমান বন্দৰত সোমোৱাৰ পূৰ্বে সকলো পৰীক্ষা কৰাৰ পিছতো কোভিড পজিটিভ ধৰা পৰা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সৰ্বত্ৰ অকল জোৰকে ক চেন্নাইত গৈছিলে আপোনাৰ ল'ৰাটো মানে কি নাম ল'ৰাটোৰ নাম সঞ্জয় খাকলাৰী বয়স কিমান হ'ব বয়স 20 বছৰ হয় তাৰপিছত আকৌ যোৱা মঙলবাৰে মানে আহিছিলে চেন্নাইৰ পৰা হয় মানে কিবা লগত ফ্লাইট লগত আহিছিলে সেইদিনা আহি পেলাই মানে এই পাৰখোৱাত গেটত মানে চেক কৰি পেলাই মানে লোকেশ্যনত দি পঠালে তাৰপিছত লোকেশ্যনত মানে চিৰিয়াছ বুলি মানে তেওঁলোকে মানে ডিফুত লৈ গ'লে হয় চিভিলত আজি সঞ্জয় খাকলাৰী তেখেতক মানে কোভিডে আক্ৰান্ত হৈছিলে তেখেতৰ ট্ৰেভেল হিষ্ট্ৰী এনেকুৱা প্ৰব্লেম আছে বুলি আমাক ৰিপৰ্ট দিছে আপোনাৰ কি কয় ক'লে ছাৰ মই ইয়াত আহি অলপ ভালে পাইছোঁ কোনো অসুবিধা মই এতিয়া পোৱা নাই বুলি ক'লে সেয়েহে ডক্টৰে তেখেতক তাৰ বিচনাত ডেজিগনেটেড বিচনাত দি গুচি গ'ল গুচি যোৱাত অলপ পিছত আকৌ তেখেতে নিজে আপত্তি দৰ্শালে কি মোৰ অলপ কিবা কিবি প্ৰব্লেম আছে ঠাণ্ডা হৈ আছে বমি লাগি আছে এনেকুৱা বুলি ক'লে কোৱাত আকৌ তাত ষ্টাফে আকৌ একবাৰ চালে গৈ কম্বল চম্বল দিয়াৰ পিছত তেখেতে ক'লে হ'ব বুলি ক'লে নিজে ছেটিছফেকশ্যন ক'লে আৰু কিছু মানে আৰু ঘণ্টাৰ পিছত তেখেতে কপি থকা মানে আমাৰ মেডিকেল ষ্টাফে দেখি পালে দেখি পোৱাত লগে লগে ডক্টৰ মাতিলে ডক্টৰ আহি যেতিয়া চালে যে তেখেতৰ উশাহ নিশাহ ৰেছপিৰেটৰী ছিষ্টেমটো অলপ মানে গণ্ডগোল হোৱা দেখি পালে তো ডক্টৰসকলে ভাবিলে কি আমি ভেণ্টিলেশ্যন সোমাই দিম বুলি এই যা যোগাৰ কৰোঁতে
তেখেতক ক'লে ভেণ্টিলেটৰত মানে লৈ যাম বুলি বাটতে তেখেতৰ মানে মৃত্যু হৈ থাকিলে সেইকাৰণে তেখেতক মানে আমি ভেণ্টিলেটৰলৈকে মানে আমি লৈ যাব নাপালোঁ তাৰমানে যাই নহওক তেখেতৰ ট্ৰেভেল হিষ্ট্ৰী আছে আৰু ইয়াত জাগাতে আছোঁ য'ত নেকি তেখেত হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট কাপ নিউজ আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱাই ভাল হয় পানী যোগান আঁচনি আছে জনস্বাস্থ্য কাৰিকৰী সংমণ্ডল নামৰ চৰকাৰী বিভাগটো আছে ৰাইজে পানী যোগান আঁচনিটোৰ পৰা এটুপিও পোৱা নাই পানী অথচ চৰকাৰে জানে যে পানী যোগান আঁচনিটোৰ যোগে পানী যোগান চলি আছে নিয়মীয়াকৈ কেনেকৈ জানিবলৈ চাওক আমাৰ সাংবাদিকৰ বিশেষ প্ৰতিবেদন এয়ে সেই অখ্যাত বগাজামনি পানী যোগান আঁচনি পানী যোগান আঁচনিটোৰ চৌপা অযত্ন পালিত বন জংঘলেৰে আৱৰা দৃশ্য প্ৰত্যক্ষ কৰা মাত্ৰে যিকোনো ব্যক্তিয়ে তপৰাই কৈ দিব পাৰিব যে আঁচনিটো কাৰ্যত চলি থকা নাই দুৱাৰ আমলা পৰিষদ সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ আমৰি অঞ্চলৰ উলুকুঞ্জি স্থিত জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ অধীনত থকা এই পানী যোগান আঁচনিটিৰ পৰা 4-5 মাহৰ মূৰে মূৰে ৰাইজক খোৱা পানী যোগান দি আহিছিল যদিও সম্পত্তি এয়াও বন্ধ খোৱা পানীৰ বাবে হাহাকাৰ অঞ্চলটোৰ জিয়ৰী পুৱাৰী এতিয়া উপায়ন্তৰ হৈ প্ৰায় 1 কিলোমিটাৰতকৈ অধিক দূৰণিবতীয়া পথেৰে গৈ পাহাৰৰ পৰা নিগৰিত জুৰিৰ পৰা খোৱা পানী সংগ্ৰহ কৰে প্ৰায় এবছৰ কালে পানী যোগান বন্ধ হৈ পৰা বুলি ৰাইজে দিয়া অভিযোগৰ ভিত্তিত স্থানীয় সাংবাদিকৰ দলে বগাজামনি পানী যোগান আঁচনিটোৰ অৱয়ব পৰিদৰ্শন কৰে ইয়াৰ পিছতে পানী যোগান দিব নোৱাৰাৰ কাৰণ বিচাৰি সাংবাদিকৰ দলটোৱে উলুকুঞ্জি স্থিত জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ কাৰ্যালয় পায়গৈ কিন্তু কি আচৰিত খুদ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ কাৰ্যালয় পানীৰ টেংকতেই নাই এটুপিও পানী তাতোতকৈ আচৰিত কথা যে কাগজে পত্ৰে কিন্তু চৰকাৰক পানী যোগান আঁচনি নিয়মীয়াকৈ চলি থকা বুলি দেখুৱাই আহিছে বিভাগটোৱে সংমণ্ডলৰ অভিযন্তা জেপি দাসে নিজৰ খেয়াল খুচিত ভাল ৰিপৰ্ট দি আছে অৰ্থাৎ আঁচনিসমূহৰ ফাংচনিং নিয়মীয়াকৈ চলি আছে বুলি ৰিপৰ্ট দি আহিছে চকু কাণ নাক বন্ধ কৰি পৰিষদ চৰকাৰে তাকে মানি আহিছে উল্লেখ্য যে কাৰ্বি আংলং সাহিত্য পৰিষদৰ অধীনস্থ বিভাগীয় কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপি আৰু স্থানীয় জনপ্ৰতিনিধি প্ৰভাত চন্দ্ৰ তাৰৈ এই সন্দৰ্ভত কোনো দিনে তদন্ত নোলোৱাৰ অভিযোগ উঠিছে স্থানীয় ৰাইজৰ Ningkani si pen patai si hini bang po anpare nini tham kalite hithiroi nang tipo anpare chedam thuyiriti amanon ke ningkani si ta bisi lo bang venon ingram edlo la lang tingkia lo manta babang thailo la pen none lang ta ke andam nei ka dim thot klimtari si dam se nang hor se bang se an se junlong ji আমৰেঙৰ পৰা পিৰাটনে ৰিপৰ্ট কাপ নিউজ পশ্চিম কাৰ্বি আংলঙৰ হামৰেন পৰিষদ সমষ্টি নকটেৰাং ৰাইজৰ পিননি পৰিষদত কোট দলৰ চৰকাৰ আহিল আৰু গ'ল লিঞ্চিকা অঞ্চলৰ ৰাইজৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় চাহিদা পথ খোৱা পানী আৰু বিদ্যুৎ আদি কোনোদিনে পৰ্যাপ্ত হৈ নুঠিল প্ৰতিটো বিত্তীয় বছৰতে পৰিষদৰ অধীনস্থ গড়কাপ্তানি বিভাগৰ তৰফৰ পৰা অঞ্চলটোৰ পথ নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰে কিন্তু কাৰ্যত আঁচনি ৰাজ্যৰ কামত অহাকৈ ৰূপায়ণ হৈ উঠা পৰিলক্ষিত হোৱা নাই হামৰেন নগৰৰ প্ৰায় নিচেই সমীপৰ এয়া নকটেৰাং অঞ্চললৈ যোৱা গড়কাপ্তানি পথ লিঞ্চিকা আৰু হামৰেন পুৰণি বজাৰৰ মাজডোখৰ স্থিত এই পথ বাৰিষা হ'লে বৰ বিপদসংকুল অৱস্থাতে বাহনবোৰ অতিক্ৰম কৰিব লাগে যিকোনো সময়ত ভয়ংকৰ পথ দুৰ্ঘটনাৰ আশংকা থকা এই পথটি অৱশ্যে বিগত SSTC শাসন কালচত আধাডোখৰ ব্লেক টপিং দিয়া হয় কিন্তু বাকীডোখৰ SSTC চৰকাৰে নিৰ্মাণ কৰিবলৈ হয়তো সময় নুকুলালে কিন্তু তাৰে পৰৱৰ্তী সময়ত কংগ্ৰেছ 15 বছৰীয়া শাসন কৰি গ'ল আহিল বিজেপি দলৰ চৰকাৰ
কিন্তু পথটিৰ অৱস্থাহে পৰিৱৰ্তন নহ'ল তথাপি প্ৰায় 20টা বছৰৰ পৰা অঞ্চলটোৰ ৰাইজে আশাৰে বাট চাই আছে চৰকাৰে পথ নিৰ্মাণৰ ব্যৱস্থা কৰিব হয় হামৰেন নগৰৰ পৰা মাত্ৰ 7 কিলোমিটাৰ পিছুৱাই আহিলে আপুনি প্ৰত্যক্ষ কৰিব পথটিৰ শোচনীয় অৱস্থা মাত্ৰ প্ৰতিশ্ৰুতি নীতি অথবা মাত্ৰ আঁচনি গ্ৰহণ নকৰি বাস্তৱত এই শোচনীয় পথ নিৰ্মাণৰ ব্যৱস্থা কৰি দিবনে পৰিষদৰ বিজেপি চৰকাৰে এই ক্ষেত্ৰত হামৰেন পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা পৰিষদৰ কাৰ্যবাহী সদস্য মংগল সিং টিমুঙে কিবা কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিবনে lapuson akhen no yong theglong bombote sarkar pe yong nangra pre plodang tinitum mithanglo ke kupusi tuwar selam unpo athi hamren pen nokterang adak nitum 7-8 kilometer an sidu kahilu ponstami sarkar pe nakira yong sabe pute la so adak wera tuwar sami nitum kiduk dat arong penak tangkap maha pusami tum kilong sumkrung aise amatsi mithang yong si lason chirung pen se semanang werji plodang taning kanwang nitum kuson si unpo la so pasi nitum sarkar phanchuning riji bang kela lor un an pe nilitum phan prabjin pe laso to warna kapa nang salam pa mi senji black to pink wan ji nilitum chuning rilo athe nilitum pani si hata nitum bait pen ke bang ta along along hulik nang ki jang kaching koi ta ching koi lo lasonak thaksi bait pen ke la an plotang te hala 4 wheeler utol hai tum nai dunji phane kupulo lase homu hortar nitum dak dokandaru pusami nitum business ke klembom tum ta do lase la tum stame homu hortar sang ke wan pini han pini ing timen tu hai ke wan ta gari ke wan jihan kosong sena dun po non stame utu tum ta nai dun han chiminda lase la son poteng nitum kosong si homu hortar ke wan po la bentuk ke so tum stame tuar jong si mimi pute ke so ke ponta duk dopi ke so tum bang ko anu ni la songbong la tuar ke mi lilitik koson ko anu ni kachicakni lasila so atuar bang un an pen sarkar pen angirap na papap jinji pan snili tum hin pen choni rilo hamrena prafundকৰ ৰিপৰ্ট কাট নিউজ বৃহস্পতিবাৰে পুৱা কাৰ্বি আংলং জিলাৰ মহামেৰা সমীপৱৰ্তী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা বৃহস্পতিবাৰে পুৱা কাৰ্বি আংলং জিলাৰ মহামেৰাৰ সমীপৱৰ্তী ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা প্ৰাপ্ত তথ্য মতে গুৱাহাটী পৰকা মণিপুৰ অভিমুখে গৈ থকা NL 01 AA 2567 নম্বৰ চাউল কঢ়িওৱা ট্ৰাক এখনে দুখনকৈ মাছ কঢ়িওৱা টাটা মোবাইলক খুন্দা মাৰি পথৰ ওপৰত বাগৰি পৰে প্ৰত্যক্ষদৰ্শীৰ মতে ট্ৰাক চালক সহ দুজন লোক গুৰুতৰভাৱে আহত হয় ইয়াত যে ফাঁচি আছিলে যে ড্ৰাইভাৰ হাত চাত ভাঙি গ'ল বোলে কেনেকৈ হৈছে এক্সিডেণ্টটো কিবা গম পায় এক্সিডেণ্টটো বোলে মইতো এনে দেখাও নাই মাছৰ গাড়ী আহিছে দুটা টাটা মোবাইলৰ এক্সিডেণ্ট কৰি সেই পাৰ্টি মাৰিছে দুটা টাটা মোবাইলকো মাৰিছে ন মানুহ মৰিছে নেকি মানুহ মৰা নাই এইখিনি কি জেগা হয় সেইটো মহামাই ডকমকা থানা ন ডকমকা থানাত মহামাই হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে বাণিজ্যিক বিৰতিৰ
Want to increase the productivity of your crops? Or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3-wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. Ganj Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Ganj Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. প্ৰিয় টিভিছত পুনৰ বাতৰি মজিয়াত মহামাৰী কৰোনা ত্ৰাসৰ ফলত দেশজুৰি অব্যাহত আনলক এক প্ৰায় 3 মাহ জেৰা লকডাউনৰ অন্তত পুনৰ আনলক এক কাৰ্যসূচীৰ লগতে কৰোনা ত্ৰাসৰ বাবে সৃষ্টি অস্থিৰ তথা বিভীষিকাময় পৰিস্থিতিৰ এসাজ অন্নৰ বাবে হাহাকাৰ সমষ্টিটোৰ 375টা দুৰ্গতৰ কাষত থিয় দিলে বিজেপিৰ নেতাসকল। আমৰেং পৰিষদ সমষ্টি এমএসি ৰীনা টেৰাংপীৰ নিৰ্দেশত বিজেপিৰ নেতৃত্বই সমষ্টিটোৰ 19খন অতি পিছপৰা ভিতৰুৱা গাঁৱৰ দুখীয়া পৰিয়ালক বিনামূলীয়া চাউল বিতৰণ কৰা হয় বৃহস্পতিবাৰে। পশ্চিম কাৰ্বি আংলং বিজেপিৰ সম্পাদক আগষ্টিন হানছেৰ নেতৃত্বত মুৰা, মকনৰ, খিন্দেলাৰ, লুকপিল, বান্দে, মুখিম খাচী, উমজো, উমচেলাই, লাহেৰ আদি 19খন গাঁৱৰ 375টা দৰিদ্ৰ পৰিয়ালৰ মাজত বিতৰণ কৰে 25 কেজিকৈ চাউল। এমএসি ৰীনা টেৰাংপীৰ এই সহায়ৰ বাবে শলাগ লৈছে দুখীয়া ৰাইজে। Juna Ciklo, Asuruni Rengkoi, Ladak, nomor 9 Namreng Konsensi, itu kecing Honpon, itu Marina Terangpi, itu MDC, Alang Likabori dan Penajok, pin Ladak Hatta Polling Station Arlo, Ladak all labang side depan Yu, Slide, Laher, Muknor, Mukim, Lumpli, Bandeng, Lahai Huara depan pini Don Parugitom Retrosker Pora depan, Don Pensanglin Korpo, Piponpo, Lasi Churulo, Karbi Anglong Termos Council, Kaciripon. Akite giding tumpan kecing pon itu kecing hon itu CM sar tuliram ronghang lapen MLA sar MP sar lapen kaduka we team of Karbi Anglong atumapan lapen adak local MC Rina Terangpi phanta kaduka we ratumta churulo penicing duglo lason lockdown purun pho lapen sang batai pho ko chiron pon long ahut pini ladak morep labang hawar kapaphinai hawar sitame along itum batai pho asang long pon lo lasi pini le thor sitame Nili tungla dak mengarong klang pen labang sodim longan sang chiron pon thulong lo kardom Hamrena pra Hundrapur report kat news কাৰ্যত মনৰ ভিতৰত কিবা কৰি দেখুৱাৰ একান্ত আগ্ৰহ ৰাইজৰ সেৱাৰ বাবে ৰাইজৰ মংগলৰ বাবে দৃঢ়মনে হৈ সমস্যা সমাধানৰ আগ্ৰহ আৰু এই আগ্ৰহে হৈ উঠে অসম্ভৱ যেন লগা কাৰ্য মহামায়া পৰিষদ সমষ্টিৰ অন্তৰ্গত পিছপৰা হুইৱাৰ আংপং মেনট্ৰাং গাঁৱৰ আজুত তেৰণ গাঁৱলৈ মুঠ 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ কাৰ্যবাহী সদস্য লুনসিং তেৰণে কেৱল নিজাববীয়া উদ্যোগৰে নিৰ্মাণ সম্পূৰ্ণ কৰি দিলে পথ কাৰ্যত মনৰ ভিতৰত কিবা কৰি দেখুৱাৰ একান্ত আগ্ৰহ
ৰাইজৰ সেৱাৰ বাবে ৰাইজৰ মংগলৰ বাবে দৃঢ় মনে হৈ সমস্যা সমাধানৰ আগ্ৰহ আৰু এই আগ্ৰহে হৈ উঠে অসম্ভৱ যেন লগা কাৰ্য মহামায়া পৰিষদ সমষ্টিৰ অন্তৰ্গত পিছপৰা উইৱাৰ আংপং মেন টেৰাং গাঁৱৰ পৰা আজল তেৰত গাঁৱলৈ মুঠ 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ কাৰ্যবাহী সদস্য লুন সিং তেৰণে কেৱল নিজা ববীয়া উদ্যোগেৰে নিৰ্মাণ সম্পূৰ্ণ কৰি দিলে পথ কাৰ্যবাহী সদস্যগৰাকী সমষ্টিবাসীৰ প্ৰতি এতিয়া ভাৱনামূলক কাৰ্য দেখি অঞ্চলটোৰ ৰাইজে আন্তৰিক শলাগ যাচে ৰাইজৰ মুখেৰে এই খবৰ শুনি সাংবাদিকৰ এটা দল উপস্থিত হয় উইৱাৰ উক্ত অঞ্চলত ৰাইজে সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে যে বিগত কংগ্ৰেছ শাসন কালছোৱাত পথ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি কংগ্ৰেছ চৰকাৰে অঞ্চলটোৰ ৰাইজক কেৱল প্ৰতাৰণা কৰিলে বিজেপি চৰকাৰৰ দিনত কাৰ্যবাহী সদস্যগৰাকীৰ প্ৰচেষ্টাৰ সুচল যাতায়াতৰ বাবে এইদৰে পথ হৈ উঠাত অতিকৈ আনন্দ প্ৰকাশ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাইজে সাংবাদিকৰ দলটোৰ আগত বিজেপি Pengke turun lonsin teron ake hai fan itu sar fan itu tala kilometer fali jongjung pe na pia ken itu ta ke suru lo kasilan ansu se kipa methi fan alang li ta bo itu lang se suneri lo la pena prang sarkar tung la ani ditum fan alang li jongjung pe na son ke nang pipe kongres ho ke asi SCC ho nang pipe pha ke non BJP pen pa pleng no sonte me parpo go down lo Aju tiran rong an putang te kiling rong pen rong cai tiran rong pen rong ni angki esutram rong thok ke halat sarthi tok bi rong pen rong plidebo ake kangdai rong pen rong phok aju tiran pen rong thra rong ara da kenal tu ke ning arong aja lo bu ning arong len tumbang ke alang li yam lun sing ton kan kacuru lo bu kacuru lo tenon ke tuar sok dat pen gari motor tempo cileng pungun lo ma makosan lo non bang ke la son lo celeng lo yo ডকমকাৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট কাপ নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ